মামা মামা মই আজি লখিমপুৰৰ পৰা আহিছিলোঁ মামা একে ফ্ৰেছ তাজা তাজা ভোট আছে 5টা যোৰা 500কে দিব লৈ লওক আপুনি শুনক এনেকৈ কথা মোৰ লগত নহয় আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব মানে এটা লাইনৰ বাহিৰত প্ৰশ্ন নকৰিব একে তাজা তাজা একদম মামা কৈছোঁ নহয় একে বিদ্যা শপত কৈছোঁ বছৰে ফেলো একে তাজা তাজা ফ্ৰেছ একে এইবাৰ নাম উঠাইছোঁ 5টা ভোট আছে যোৱা 500কে দিব আপুনি বাবা যোৱাচোন প্লিজ হ'ব বেয়া পাইছে দি হ'ব 400কে দিব হ'ল নে 400কে দিব লৈ লওক নহয় চোৱা মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই মই ভয় কৰা মানুহ নহয় হ'ব আপুনি 350কে দিব মামা লৈ লওক একে নিজৰ বুলি দিছোঁ জানেনে মামা মই বেলেগ কাৰো ওচৰত যোৱা নাই ডাইৰেক্ট আপোনাৰ ওচৰত আহিছোঁ আপুনি লৈ লওক 5টা ভোট আছে একে 350কে দিব এইটো কাম নকৰিবা দেই ভুলতে হ'ব আপুনি যদি বেয়া পাইছে 250কে দিব টকা 250কে দিব একে ফ্ৰেছ তাজা 5টা ভোট আছে আপুনি লৈ লওক এই মাত্ৰ জগাই আনিছোঁ নহয় মোৰ নাম হিমন্ত বিশ্ব শৰ্মা হ'ব দিয়ক হাগমাদা মই আহিছিলোঁ হাগমাদা 5টা ভোট আছে মোৰ ঘৰত কিনি লওক না যোৰা 350কে দিলে হ'ব এইবিলাক আমাৰ লোভ নাই আমাৰ যিখিনি আছে এনেকৈ চলি যাম একদম তাজা একদম ফ্ৰেছ ভোট মানে একে ফ্ৰেছ ভোট আৰু একে ফ্ৰেছ ভোট আছে মানে কিনি লওক না সেইটো পিছৰ কথা এইবিলাক কওক বাইদেউ কম দামতে দিম লৈ লওক না আৰু কি বুলি কয় আমাৰ ভোট নল'লে আপোনালোকৰ চৰকাৰী বিপদ হ'ব চৰকাৰ কি বিপদত পৰিব কিমান MLA লাগে আপোনাৰ লৈ লওক না হাগমাদা মই থাকাত এনেকুৱা হয় নেকি হ'ব দিয়ক তই মূৰ্খ তই যে ভোট বিক্ৰী কৰি আছ এইটো এটা অপৰাধ জাননে নাই তই হয় নাই ৰাজনীতিৰ নামত যদি জাতি মাটি ভেটি বিক্ৰী কৰিব পাৰে মৰ্ম সাধাৰণ ভোটাধিকাৰ কিয় বিক্ৰী